हेलो फ्रेंड्स गुड मर्निंग मोर माने रातिपुवा काम देखिसे न किमान कि लৰাই মানে বস্তু চস্তু উলিয়াই মেলি খেলা বস্তু কিটিখন খিলিং মিলিং কৰি দিলে আৰু এখিনি ভৰাই লম বুলি ভাবিছো ভৰাই মেলি আজৰি হলে ভাতকিটা খাই লম আৰু ভাত খাবলৈ বুলি কচু পাতত দিব লৈছো পিটিকা বনাম কচু আজি কচু পাতত দি পিনি পিটিকা অকমান বনাই ব্লো ভাতকিটা খাই লম আৰু এয়া দেখিছে নহয় ধুনিয়াকে নুয়ে মেলি লৈছো মই কচু পাততে কচু পাতত দি কচু পাততে আৰু এখিনি মই ৰছীডালে বান্ধি পিনে জুইত বহাই দিমগে আৰু জুইত দি দিলো জুইত মানে বেছি টাইম নালাগে বহুত কম টাইমতে হিজিব এখিনি আৰু হিজিলে তাবাৰ ভাবিলো বেগেনাটাও পুৰি লওঁ বেগেনা পিটিকা আৰু আলু পিটিকা বনাই লওঁ অকমান আৰু ছোৱালী আমনি কৰি আছে ও বেগেনাটো প্ৰায় হিজিলে আৰু মানে বেগেনা সেগেনা সফা কৰি আদা ৰঙা পিয়াজ একদম আদা সদা সব দি দিছো এয়া পিটিকাত অকমান মিঠাতেল দিম এয়া আমাৰ ঘৰৰ মিঠাতেল হয় ঘৰতে পিচি থোৱা হৰিহ তেলৰ আৰু নিমখ অকমান দিলো পিটিকাখন বনাই লওঁ ধুনিয়াকে আৰু মোৰ ভাল লাগে এয়া হৈছে পিটিকা এয়া হৈছে কচু পিটিকা আৰু এয়া ফুলকবি ভাতকিটা খাই বহুত ভাল লাগিছে কচু পিটিকা কনো খাই ভাল লাগিছে বেগেনা পুৰা পিটিকা খাই ভাল লাগিছে আপোনালোকে এনেকে খাব কচু পিটিকা খৰিচা টেঙা বহুত ভাল লাগিছে হয় আজিলে ভিডিওটি মানতে হে আকৌ লগ পাম পুনৰ এটা নতুন ভিডিও লৈ আহিম আপোনালোকৰ মাজলৈ আজিলে বাই বাই